নমস্কাৰ বন্ধুসকল, আমি আজি আহি পালোহি দক্ষিণপাট সত্ৰ মাজুলীত। নগাঁৱৰ পৰা পালোহি আছাম বুলি। মোৰ বন্ধু অৰুণাথকৰে দেখিছে সমগ্ৰ অসমৰ বিভিন্ন ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে। আপোনালোকে জানে যে মই একেবাৰে নতুন ইয়াত, সেইকাৰণে মোৰ বন্ধু অৰুণাথে ভিডিঅ'টো বনোৱাত আমাক সহায় কৰিব। তেওঁ গোটেইখিনি ডেছক্ৰাইব কৰিব, গোটেইখিনি বিস্তৃত আকাৰে বৰ্ণনা কৰিব। মই জাষ্ট এটা ডকুমেণ্টাৰী হিচাপে ভিডিঅ'টো বনাম বুলি চিন্তা কৰিছোঁ। বৰ ভাল লাগিল জেগাটো। আমি আহিছোঁ ভিতৰ চৰাইলৈ আহিছোঁ। আমি আমাৰ দেখাইছে কৃষ্ণ সম্পূৰ্ণ আহিলে 21-22 হৈ গৈছে, যোৱাকালি হৈ গৈছে। এতিয়া আছে আমি ভকতৰ বহাবিলাক আছে, এই চাইডে আছে। হাতী বুলি কয়, উত্তৰ হাতী আৰু দক্ষিণ হাতী। উত্তৰ হাতী দক্ষিণ হাতীলৈ যাম এতিয়া। এয়া জুৰীয়া পুখুৰীৰ কাৰণে দক্ষিণপাট সত্ৰ অলপ বিখ্যাত নাম থকা। বন্ধুৱে দেখাব এইটো উমলা ঘৰ, কৃষ্টি ঘৰ ৰাস হয় তাত। মূল নামঘৰলৈ লৈ গৈ আছে। আমি এয়া বাটচৰা, মূল নামঘৰ যিটো বাটচৰা সম্পদ। হয়, এইটো সম্পূৰ্ণ এটা বন তুলসী বোলে, বন তুলসী গছৰ খুঁটা। খুঁটা যিমান খুঁটা আছে সকলো আমাৰ বন তুলসী গছেৰে নিৰ্মিত। আমি ভিতৰ চৰাইলৈ যাবলৈ যত্ন কৰিম। ভিতৰ চৰাইত আমি চাম যে কি কি গছ আছে আৰু কি কি আছে। ফ্ল'ৰটো টাইলছ দিয়া হৈছে। বহি বৰ ভাল লাগিছে, কিন্তু ভালো লাগিছে, আনন্দ লাগিছে। খুঁটাটো চচাই ক'লা ৰং দিয়া আছে। তুলসী গছৰ খুঁটা বহুত পুৰণা যুগৰ, দেখাতে গম পোৱা যায়, অকণো নষ্ট হোৱা নাই। ইয়াতে আহি আপুনি চালে গম পাব ইয়াৰ পৰিৱেশ। চাৰিওফালে সেউজীয়া ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটিছে। আনন্দও লাগে, এটা ভক্তিভাৱো জাগি উঠে। সঁচাই চাৰিওফালে যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটিছে। ভিডিঅ' কৰি আছে ৰাইজে, মানে ঘৰত লৈ যাব, অলপ স্মৃতি দেখাব। সেইধৰণে সেউজীয়া ফুল গছ বাগান হৈ আছে, বহল আহল জেগা, পুখুৰী, বেলেগ পৰিৱেশ। আহিব আপোনালোকে, চাই নিজে এইটো অনুভৱ কৰিব পাৰিব। ভাষাৰে মই বুজাব নোৱাৰিম। আমি এতিয়া মুখ্য নাম একদম এটা হালধীয়া কাপোৰে আগুৰিছে, ডাঙৰ খুঁটা এটা মূল নামঘৰৰ ভিতৰত। চাই বিশ্বাস নহয় এইটো যে এটা তুলসী গছৰ খুঁটা। চাওঁচোন, হয় সঁচাই এইটো এটা তুলসী গছৰ খুঁটাই। গৰুৰ মূৰ্তি আছে, চাই গোটেইবিলাক খুঁটা হালধীয়া কাপোৰে ধৰি থৈছে। আৰু বহুতহে বন্তি জ্বলি আছে বহুত দূৰত। নামঘৰলৈ আগবাঢ়োঁ। হয়, যথেষ্ট ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাইছে। ভকতসকলে কাম কৰি আছে। আমাৰ মন্দিৰৰ মূল মন্দিৰটোৰ ভাগৰ চাৰিওফালে বিভিন্ন ধৰণৰ ভাস্কৰ্য আছে। তাৰ আমি চিনাকিবিলাক কৰিবলৈ ওলাইছোঁ। নাম লিখা হৈ আছে তলত। এই বুদ্ধদেৱ ভগৱানৰ অৱতাৰবিলাকৰ বিষয়ে লিখা আছে। তাৰপিছত আছে আপোনাৰ শুকমণি ভগৱানৰ কল্কী অৱতাৰৰ যে কাটি মাৰি মেচবিলাকক মূল্যমান কৰিব। তাৰ ধৰ্ম মানে যমৰ কথা কৈছে, ধৰ্মৰ এইটো এটা হেৰি বেদ লৈ আছে, জমদণ্ড হাতত লৈ আছে। মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ কৰাৰ বাবে মৎস্য অৱতাৰ হৈছিলে। হয়, ভগৱানৰ কুৰ্ম অৱতাৰ, কাছ অৱতাৰত যেতিয়া আপোনাৰ পৃথিৱী হেৰি হৈছিলে, পৃথিৱী পূৰ্বা হৰণ কৰিবৰ কাৰণে ভগৱানৰ কুৰ্ম অৱতাৰ লৈছিলে। কুৰ্ম অৱতাৰৰ এটা প্ৰতিচ্ছবি আমি দেখা পাইছোঁ। আৰু আছে ভাৰতৰ ভীষ্ম ইয়াত আছে, মৃত্যুঞ্জয় মন্ত্ৰ জপ কৰাৰ পিছত
মৃত্যুঞ্জয় মন্ত্ৰ জপ কৰি থাকোঁতে এতিয়া আমি হৰিণ দেখা পাইছোঁ। এয়া দক্ষিণপাট সত্ৰৰ ভিতৰতে হৰিণৰে ঘৰৰ তলত পাত চাত দি ধুনীয়াকৈ ৰখা আছে। গঁৰাল ভাজি হৰিণ আছে, শুনিব পাইছোঁ। শহাপহু আছে, দেখা পাম চাগে। তিনিটামান হৰিণ দেখা পাইছোঁ। এতিয়া মঞ্চ যথেষ্ট বহল আহল, পোহৰৰ ধুনীয়া সুবিধা আছে ইয়াত, লাইট ফেন সুন্দৰ সুবিধা ৰখা আছে। ছেটিংছ দেখা বহল আহল সুন্দৰ, যিদৰে ভ্ৰাম্যমান লাইট ফেনৰ ধুনীয়া সুবিধা আছে। মানে কোঠাবিলাক সজাবৰ কাৰণে যেনেকৈ এই ছেটিংছ সম্পূৰ্ণ আবাহন থিয়েটাৰৰ দৰে, মানে ইমান উৎকৃষ্ট বিধৰ। সেইবাবেতো অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সমাৱেশ ঘটে ইয়াত। সেইবাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভকতসকলে ৰাস চাবলৈ বহুত খৰচ কৰে তেওঁলোকে। দেখা পাওঁ। আমাৰ পিছৰ ভিডিঅ'